যদি সকলোবোৰ এক্সামত ফেইল কৰি আছা তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে। ধৰি লোৱা তুমি SSC এক্সাম দিছা আৰু আপোনাৰ এক্সাম বহুত ভাল হৈছে, তাৰপিছত ৰিজাল্ট হৈ গ'ল আৰু তুমি ফেইল কৰিছা। তেতিয়া তোমাৰ মনটো বহুত বেয়া হৈ যায়। নেক্সটত এইটো এক্সামৰ বাবে ট্ৰাই নকৰা, কিন্তু বেলেগ এক্সামৰ প্ৰিপাৰেশ্যনত লাগি থকা। এইটো এটা আপোনাৰ ভুল সিদ্ধান্ত। যিটো কামত ধৰিছা এইটো কাম আগতে শেষ কৰি ল'ব লাগে। আৰু তুমি কি কৰা, বেলেগ এক্সামৰ প্ৰিপাৰেশ্যন কৰি থকা, তাৰ বাবে এটা এক্সামো ক্লিয়াৰ কৰিব নোৱাৰা। শেষত কি হ'ল, SSC এক্সামো ক্লিয়াৰ নহ'ল আৰু চাকৰিটো তোমাৰ হাতৰ পৰা গুচি গ'ল। আপুনি নিজকে কোৱেশ্চন কৰিব লাগিব, এইটো এক্সাম বেলেগ মানুহে যদি ক্লিয়াৰ কৰিব পাৰে তেনেহ'লে মই কিয় নোৱাৰিম? ময়ো নিশ্চয় পাৰিম। এটা কথা চিন্তা কৰা, APSC আৰু UPSC বহুতে এবাৰত ক্লিয়াৰ কৰিব নোৱাৰে, কিন্তু বহুতবাৰ এক্সামত ফেইল কৰি শেষত সফলতা অৰ্জন কৰে। তাৰপিছত সিহঁতে পাই যায় ডাঙৰ পদত চাকৰি। তুমি যদি SSC এক্সামত ফেইল কৰিছা তেনেহ'লে টেনশ্যন কৰিবলগীয়া একো নাই। নিজে বহি ভাবা যে মই কিয় সাধাৰণ SSC এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰিম। এইটো এক্সামৰ বাবে পঢ়া শুনা ভালকৈ কৰা আৰু লগতে বহুত কষ্ট কৰা। লক্ষ্য স্থিৰ ৰাখা আৰু কষ্ট অধিক কৰি যোৱা। চাবি মালিকে এদিন নহয় এদিন তোমাক সেই লক্ষ্য স্থানত লৈ যাব। তেতিয়া তুমি ফেইলাৰৰ পৰা ছাকচেছ হৈ যাবা আৰু নিজকে গৌৰৱ অনুভৱ কৰিবা। ধৈৰ্যৰ ফল সদায় মিঠা, চবেই কয়।